हेलो एवरीवन नमस्कार खुलुमबाय मैं मालिकै पुनरबार आपनालोকক मोर चेनेलर आन एटी नतुन भिडिओলৈ स्वागतम जनाइछु। এতিয়া প্ৰায় 8টা বাজিয়ে গল, ৰাতিৰ 8টা বাজি গল আৰু মই এতিয়া ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো। মানে হাজবেণ্ডে এই মাত্ৰ কুকুৰা মাংস লৈ আহিছে, সব ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো, কাৰণ আজিলৈকে মই আপোনালোকৰ লগত কুকুৰা মাংসৰ ৰেচিপি শেয়াৰ কৰা নাই। মই সিম্পলকৈ বনাম, তথাপিও মোৰ ৰেচিপিটো মই কি ষ্টাইলত বনাও আপোনালোকৰ লগত শেয়াৰ কৰিম। সো ভিডিওটো চাই গৈ থাকিব লাষ্টলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিওটো চাই কেনেকুৱা লাগিল, আৰু যদি ভাল লাগে তেন্তে লাইক শেয়াৰ কৰি দিব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আজি ভিডিওটো আমি আৰম্ভ কৰোঁ। কুকুৰা মাংস বনাবলৈ মই ইয়াত 1 কিলো কুকুৰা মাংস লৈছো, লোকেল কুকুৰা। তাৰপিছত ইয়াত হৈছে আদা নহৰু জলকীয়া একেলগে পেষ্ট কৰি দিছো, আৰু ইয়াত ডাঙৰ সাইজৰ পিয়াজ এটা কাটি লৈছো, আৰু ইয়াত আলু। বাকিখিনি মছলা মই দিউতে আপোনালোকক দেখাই যাম। কেৰাহীটো গৰম হৈ গল, এতিয়া কেৰাহীটো গৰম হোৱাত মই ইয়াত তেল দি দিছো। আৰু এই তেল বটলটো ব্যৱহাৰ কৰি মোৰ বহুতখিনি তেল ৰেহাই হৈছে। আগতে আধা লিটাৰ তেল 2 দিন গৈছিলে, এতিয়া 3-4 দিনলৈকে যায়। সব মই এইটো তেল বটল ইউজ কৰি বহুতখিনি তেল ৰেহাই কৰিব পাৰিছো, কাৰণ ইয়াৰ এই ফুটাটো সৰু কাৰণে তেলটো মানে অভাৰ ওলাই নাহে, হিচাপৰ ওলাই আহে। সব সেইটো ইউজ কৰি মোৰ বহুতখিনি তেল ৰেহাই হৈছে। আপোনালোকেও লৈ আহিব এনেকা এটা বটল, আৰু ইয়াতে তেলটো ভৰাই ল'ব। বহুতখিনি তেল ৰেহাই হয়, কাৰণ ইয়াত অলপ অলপকৈ ওলাই কাৰণে মানে ৰখি থাকিবলৈ টান পায় আমি। তেলটো অলপ কমকৈ দিয়া যায়, আৰু ভাজিও টেষ্টিয়ে হয় তেল নিয়মৰ হ'লে, আৰু আমাৰ দেহৰ কাৰণে একো ক্ষতিও নহয়। সো লৈ আহিব এনেকুৱা এটা বটল। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই ইয়াত কাটি ৰখা পিয়াজখিনি দি দিম। পিয়াজখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিয়াজখিনি ৰঙচুৱা হোৱাত মই এতিয়া ইয়াত মাংসখিনি দি দিম। মাংসখিনি দি মই অকণমান নিমখ দি মাংসখিনি ভালদৰে মিলাই ঢাকনি লগাই 5 মিনিটমান ভাজি ল'ম। মই একদম ঘৰুৱা ভাৱত বনাইছোঁ দেই, আমি সদায় যেনেকৈ বনাই খাওঁ তেনেকৈয়ে বনাইছোঁ, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও বনাই খাব তেনেকুৱাই চিম্পলকৈ। এতিয়া মই অকণমান হালধি দি মাংসখিনি আৰু এবাৰ ভালদৰে মিলাই ল'ম। হালধি দি মই আকৌ 10 মিনিটমান মাংসখিনি ঢাকি ভাজি ল'ম। এয়া 10 মিনিটমান ভজা হোৱাৰ পিছত এতিয়া মই ইয়াত পিচি ৰখা আদা নহৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ, আৰু লগতে মই ইয়াত শুকান মছলা অলপ দিম। ইয়াত মই অকণমান জিৰা পাউডাৰ দিছোঁ, আৰু অকণমান দিছোঁ ধনিয়া পাউডাৰ, আৰু লগতে দিম মই অকণমান ৰেড চিলি পাউডাৰ কালাৰ হ'বৰ কাৰণে। সো গোটেইকেইটা মছলাখিনি দি আলুখিনিও লগতে দি ল'লোঁ। এতিয়া প্ৰায় মই আধা ঘণ্টামান ঢাকি ভাজি ল'ম। এয়া প্ৰায় আধা ঘণ্টামান ঢাকি ভজা হোৱাৰ পিছত এতিয়া মই মাংসখিনিত অকণমান পানী দি দিছোঁ। আলুখিনি সিজিব লাগিব আৰু মাংসটো সিজিব লাগিব। এতিয়া মই ইয়াত ঢাকনি লগাই মাংসখিনি উতল আহিবলৈ দিম। এয়া চাওক উতল আহি গ'ল। এতিয়া মই আলুখিনি টেষ্ট কৰি চাইছোঁ, 99% সিজিলে, 1% আছে, আৰু অকণমান মই পানীখিনি শুকাবলৈ দিম। এয়া ৰেডি হৈ গ'ল আজি লোকেল কুকুৰাৰ মাংসৰ ৰেচিপি। একদম চিম্পলকৈ বনাইছোঁ, ঘৰুৱাভাৱে বনাইছোঁ, আপোনালোকেও বনাই খাব। আজি থালি ৰেডি। এয়া কুকুৰা মাংস লৈছোঁ, ভাত লৈছোঁ, ভোট জলকীয়া, তিয়ঁহ, পিঁয়াজ আৰু নেমু, পূৰা মজাকৈ খাম। আৰু আজি মানে বহুত দিনৰ পৰা মুকবেং ভিডিঅ' বনোৱা এটা ইচ্ছা আছিলে, মই কৈয়ে থাকোঁ বনাম বুলি, কিন্তু ইমান তাড়াতাড়ি খোৱা যায় যে বনাব টাইমে নহয়। সো আজি ভাবিলোঁ যিহেতুকে ৰেচিপিৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কিয়নো মই সেইটোকে খোৱা ভিডিঅ' বনাই দিম। সো সেইটো কাৰণে বনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰি দিব,
আৰু যিসকল নতুন হয় ক'বতো নালাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি থৈ দিব, যাতে মোৰ কিবা নতুন ভিডিঅ' দিলে নটিফিকেশ্যন পাই যায়। কাৰণ বহুত দিন ভিডিঅ' নিদিয়াৰ কাৰণে বহুতৰ তাত নটিফিকেশ্যন নোযোৱাও হৈছে। কোনোবা কৈছে আজিকালি নাহেচোন ভিডিঅ'টো বুলি। সেই এনেকৈ মাজত গেপছ দি দিলে মানে ভিডিঅ'বিলাক নাযায় নটিফিকেশ্যন। বেল বাটনটো অল কৰি থৈ দিব। লগ পাম আন এটি নতুন ভিডিঅ' লৈ। আজিলৈ ইমানতে সামৰিছোঁ দেই, বাই বাই। আৰু খোৱা ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু শেষত কুকুৰা মাংসটো বহুত টেষ্টি হৈছিল দেই, চিম্পুল হ'লেও পূৰা খালোঁ। মই নিজে বনালোঁ, নিজে পূৰা খালোঁ একদম ভালকৈ। বাই বাই।